আজি মই আমৰ আচাৰ কেনেকৈ বনাই আপোনালোকক দেখুৱাম দেই, চাব হা। মই আম কাটিছোঁ সৰু সৰু কৰি, আৰু লগত লাগিব জিৰা গুড়ি আৰু জলকীয়া, শুকান জলকীয়া আৰু ধনিয়া গুড়ি। এয়া ধনিয়াৰ গুড়ি 2 চামুচমান দিলে হ'ব, মই বেছিকৈ লৈছোঁ দিয়াচোন। আৰু লগত লাগিব জলকীয়াৰ গুড়ি দেই, এইটো কিন্তু ধুনীয়া গুড়ি। এয়া হৈছে জলকীয়াৰ গুড়ি, জলকীয়াৰ গুড়ি 3 চামুচমান দিলে হ'ব। অকণমান তেল গৰম কৰিব লাগিব। পাঁচফোৰণ দিছোঁ। তেলটো গৰম হোৱাৰ পিছত ইয়াত ঢালি দিব লাগিব ধুনীয়া কৰি। আগতে মই অকণমান শুকাই লৈছোঁ আম, আৰু হালধি নিমখেৰে মাৰি লৈছোঁ। ইয়াত তেল দিলোঁ। এয়া হৈ গ'ল আমৰ আচাৰ। কি মজা হৈছে বে। এয়া হৈছে আমৰ আচাৰ। মই আজি ট্ৰাই কৰি চালোঁ কেনেকুৱা হয় আমৰ আচাৰ বনাই। ধুনীয়া হৈছে, আপোনালোকেও ট্ৰাই কৰিব কেনেকৈ বনাই। অকণমান শিকিলে। এয়া হৈছে আমৰ আচাৰ, আজি মই ফাৰ্ষ্ট বনাইছোঁ। কি মজা হ'ব। অকণমান গৰম আছে, ঠাণ্ডা হ'ব লাগিব। ঠাণ্ডা হ'লে ধুনীয়া হ'ব। এয়া ঠাণ্ডা হৈ গ'ল। এয়া বৈয়ামত অলপ পিছত থম দিয়া। কোনে কোনে খাই কমেণ্ট কৰিব দেই, মই লৈ যাম।